এতিয়ালৈকে বিজেপি বেছি পাই আছে যি দেখা যায় গোটেইকেইটা সমষ্টিত 1 লাখ নহয় 80,000 ভোটত হ'ব 11টা সমষ্টিৰ ভিতৰত 91 লাষ্টত দেখা যাব আছে জমা ভোট আছে ক'ৰবাত সেইখিনি দি মিলাই কি হয় মইতো হাৰিবলৈ ইলেকশ্যন খেলা নাই হাৰিম বুলি ক'ম নেকি মই সেইটো ইমপ্লাইড হয় জিকিম বুলি কোৱাটো গতিকে আশা কৰি আছোঁ জিকি যাম কম ডিফাৰেঞ্চ হ'ব যিটো দেখা যায় যিটো গতিত গৈ আছে এই গতিত ডিফাৰেঞ্চটো কম হ'ব বেছি নহয় মই বাকী সমষ্টিৰ একো খবৰে লোৱা নাই মোৰ সমষ্টি দুটাতে মাথা ঘূৰি গৈছোঁ AIDF-এ আমাক সমৰ্থন জনোৱা নাই BPF-ক সমৰ্থন জনাইছে যেহেতু BPF-ক সমৰ্থন জনাইছে গতিকে আৰু দিলীপ শইকীয়া যেটো আগবাঢ়ি আছে এতিয়া 91,600 পইচা সেই ভোটৰ ব্যৱধান আপুনি কৰিবগে পাৰিবনে আপোনাৰ চক এতিয়াতো 5 ৰাউণ্ড 6 ৰাউণ্ড ভোট হৈছে আৰু বহুত ৰাউণ্ড বাকি আছে লাষ্টতহে ক'ব পৰা যাব আপুনি কিমান কনফিডেন্ট মই এতিয়াও কনফিডেন্ট আমাৰ সমষ্টি মইতো এতিয়া চিপাঝাৰ মঙলদৈ আৰু দলগাঁৱত চিপাঝাৰত মই 15,000 ভোটত পিছ পৰি আছোঁ সেই 7টা পঞ্চায়ত আমাৰ বেয়া এতিয়া আমাৰ ফালে গৈ আছে বাকীকেইটা 11টা ৰাউণ্ড বাকী আছে আৰু সেই 11টা ৰাউণ্ডৰ পিছতহে ক'ব পাৰিম মই আপোনাক কিমানত বেছি পালোঁ দলগাঁৱতো ভাল ভোট পাম দলগাঁৱত 2,15,20,000 ভোট তাৰপৰা কাটা যায় যি দৰ হ'ব আৰু দহলি নহ'ব এই কথা